everyone, কি খবৰ আপোনালোকৰ? আগৰ সকলোৰে নিশ্চয় ভাল এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আৰু আজি হৈছে মোৰ ভণ্টিৰ বিয়া, আৰু বিয়া মানে তুলনি বিয়া। আৰু ইয়া তাই আৰু এতিয়া কইনাক গা পা ধুৱাই বাহিৰলৈ আনিছে তুলনি বিয়াত যিখিনি নিয়ম নীতি কৰিব লাগে সেইখিনি নিয়ম নীতি কৰাবলৈ। আৰু এফালে এখন থাপনাখন আৰু এফালে কইনাক আখৰি দিছে। আৰু এতিয়া কইনা খুৰীয়েক আহিছে, কিবা নিয়ম নীতি কৰিব লাগিব এতিয়া। আৰু এই গোটেই পৰ্বটোক কানাই তোলা লোৱা পৰ্ব বুলি কোৱা হয়। আৰু কইনাক বাহিৰৰ পৰা দাঙি লৈ আহিছে দাদাইকে। এতিয়া কইনাক সজোৱা হ'ব। আৰু এয়া কইনাৰ মেকআপৰ বস্তুখিনি, আৰু এইফালে কইনাক মেকআপ কৰি আছে। আৰু এফালে কইনা ওলাই হৈ গ'ল। আৰু এফালে তাই স্কুলৰ আচাৰ্যহঁত আহিছে। এতিয়া আমি ৰিচেপশ্যনত ভাত খাব আহিছোঁ, কোনো নাই সেইকাৰণে বোলো খাই লওঁ ভাতকেইটা। এতিয়া হৈছে 7টা 10 আৰু এইফালে মানুহ আহিয়ে আছে, আৰু এইফালে কইনা বহি আছে। মা ফ্ৰেণ্ডছ, মই এতিয়া ড্ৰেছ চেঞ্জ কৰি আহিলোঁ, যিহেতু এতিয়া নাচিব লাগিব। মানে কাপোৰযোৰ বহুত গৰম লাগে সেইকাৰণে খুলি লৈ আহিলোঁ। আৰু এতিয়া নাচোঁগৈ, চবেই নাচিয়ে আছে, কিন্তু মই কাপোৰযোৰ সলাই আহিছোঁ আৰু দিয়কচোন। বিয়া শেষ, বিয়া বুলি কৈ থাকোঁতে আজি বিয়া শেষ। আৰু এইফালে কোনো নাই, আমি এনেই গান লগাই পেলাই নাচি আছিলোঁ। আৰু এতিয়া মানে ভাত খাব লাগে ন, সেইকাৰণে গানকে লগাই আছোঁ খালি। আৰু এতিয়া হৈছে 12:30, বিয়া ভাঙিলে, চব গ'লগৈ। আৰু এতিয়া আমি প্ৰেজেণ্টবোৰ চাই আছোঁ, যিহেতু আমি কাইলৈ যামগৈ, সেইকাৰণে এতিয়া প্ৰেজেণ্টবোৰ চাই আছোঁ। মই কৈছোঁ এতিয়া কৈছোঁ পিছত যেন মায়ে দেখিব নোৱাৰে নকয়।